মাজুলীলৈ আহিলোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ আমাৰ সত্ৰত ভকত বৈষ্ণৱসকল কেনেধৰণে থাকে। একদম বৈকুণ্ঠ, বহুত ধুনীয়া ক'বলৈ গ'লে। মই তেওঁলোকৰ হাতে খালোঁ, ভকতে বনোৱা অন্ন গ্ৰহণ কৰিলোঁ, জলপান খালোঁ। কি ধুনীয়া, কি সুন্দৰকৈ বনায়, নিজেই বনায়। তাততো কোনো মহিলা নাথাকে, পুৰুষেই কৰে সকলোখিনি কাম। মানে আপোনাৰ বনোৱা কোনোৱাৰ পৰা ধৰি চফা চিকুণ কৰা, ৰুম চুম ঘৰ চৰ সৰা মেলা, সাংঘাতিক ধুনীয়া। মানে তেওঁলোকে পৰিষ্কাৰ, বহুত পৰিষ্কাৰকৈ কৰে। আৰু সঁচাকৈ ভক্তি, বহুত ডাঙৰ ভক্তি। মানে মনত মানে কেনেকৈ বুজাওঁ, মই বুজাব পৰা নাই। ভাল লাগিছে, আপোনালোককো চব ভিডিঅ'টো দেখুৱাওঁ। কি পাৰিছোঁ ক'ব নাজানো, হয়তো কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। চাওঁচোন ভিডিঅ'টো, আহক। ভকতসকল কেনেকৈ থাকে তাকে অকণমান থুলমূলকৈ দেখুৱাম, চাওঁ আহক। ভকতসৱে আহাৰ গ্ৰহণ কৰাৰ পিছতহে চোলা কামিজ তেনেকৈ মানে চাৰ্ট তাত আমি যেনেকৈ পিন্ধোঁ তেতিয়াহে পিন্ধে। তাৰ আগত তেওঁলোকে বস্ত্ৰ নিপিন্ধে গাত। তেওঁলোকে চুৰিয়া এখন পিন্ধে আৰু তেনেকৈয়ে খানা পিনা বনাই খাই বৈ ভাত পানী খোৱা, আহাৰ খোৱা পাছতহে তেওঁলোকে আকৌ বস্ত্ৰ পিন্ধে। এইটো কি বুলি কয় এইখন? অঁ, এইটো কৰিয়া, এইখন চেকনি, চেকনি। ধান থাকে। অঁ অঁ অঁ, তাৰপিছত এইখন হেতা, কাঠৰ কাঠৰ হেতা। তাৰপিছত এইটো এই কচ বনাওঁতে ব্যৱহাৰ কৰে, জাপ বুলি।